এই চাও আমাৰ বাবু পুৰা দৌৰি আছে, শুৱাই লৈছিল নুশুই। আৰু এই বিছনা চাদৰখন আজি ধুই দিছো, তো শুকাব দিছো, ইগনৰ কৰিব। তো মই ভাবিছো এতিয়া মই মাছ সিঁচিব যাম। আৰু ক'ত মাছ সিঁচিব যাম আপোনালোকে ইয়াৰ পৰা দেখাই দিছো, ৰ'ব এক মিনিট। মই ভাবিছো তাতে খুন্দা আছে, তাতে আমি এতিয়া মাছ মাৰিব যাম বুলি ভাবিছো, বাবু আৰু মই ন। এইফালে আমাৰ ইফালে গ্ৰিল চিল লগোৱা নাই না, পৰি যাব পাৰে বাবু। তো এতিয়া আমি যাওঁ নেকি? ইমান ৰ'দ দিছে, মানে যাম বুলি ভাবিছো দেই। কি আৰু তাতে গৈ কৈ আছো বাকীখিনি ন, বোলা যাওঁ বোলা। এইটো অকণমান মই সিঁচিম বুলি ভাবি আছো। ইয়াতে দুটামান মাছ আছে, মানে মাছৰ লগত কথা নহয়, মোৰ মানে একদম পানী সিঁচিব বিৰাট ভাল পাওঁ। তো মই একদম বাল্টিঙেৰে উঠাম এইবিলাক পানী। আৰু এই কচুৰ নালা নেকি আপোনালোকে খাই, মই পিছে খাওঁ, মই এয়া খাম বুলি ভাবি আছোঁ, কিন্তু টাইমহে মিলাব পৰা নাই মই মানে এয়া তুলিবৰ কাৰণে। এই ঢেৰ কচু চাওক, কিছুমান জেগাত কচু বুলি কান্দি আছে। আমাৰ ইয়াতে কচু খিৰিকীখন খুলিলে আমাৰ ইয়াত কচু, এই কচু চাওক ন। আৰু এয়া নৰসিংহৰ গছ, এই কিমান লাগে। এয়া কচুৰ কিছুমানে নালা বুলি কয়, মই কচুৰ ঠেং বুলি কওঁ, জাগালৈ বেলেগ বেলেগ নাম। তো মই এইখিনি এতিয়া সিঁচিম। আৰু এয়া পানী, আৰু এয়া বাল্টিং, পানী মাছ নবনো। আৰু মোক একবাৰ দেখাই দিওঁ নেকি? এয়া চাওক বাল্টি, ঢুকলি, এইটো ডঙত কিমান মাছ। চাবচোন আপোনালোকে, মাছ পালেও নাপালেও মাছ সিঁচিম। এইটো ডুকলি বহি ল'লে ভাই, ইয়াতে বহি থাকিব ডুকলিটোত, মই মানে ইফালে সিঁচি দিম পানীটো। বলক তেনেহ'লে মই এতিয়া আৰম্ভ কৰোঁ। এই ফোন আহিল। এনেকৈ পানী উঠাব লাগিব, আৰু এইফালে এনেকৈ পেলাব লাগিব। তো মই মোবাইলটো মই ইয়াতে কচু গছত লটকাই থ'ম, এনেকৈ। মাছ ঢেৰ আছে, কিন্তু মাছ থাকক নাথাকক, ইনজয় অকলে ইনজয় কৰিব লাগিব না। লগ বন্ধুটো নাই মোৰ বাবুৰ বাহিৰে। অলপমান দূৰত পেলাওঁ। এইটোক চাওক লেতেৰা হ'ল, আৰু এয়া চাওক মাছ চাব ৰ'ব। এয়া চাওক কি ধুনীয়া, এয়া দেখিছেনে আপোনালোকে? ইমান ধুনীয়া পুঠি মাছ। বহুত আছে, পানী অকণমান আগত সিঁচিব লাগিব। দেখিলেই আছে বাৰু, এইটো চাওক।
Itu sok. Munu. Munu. Munu itu kata asin iki. এইটোক চাওক মোক চাব নালাগে আজি এইটোৱে আমাৰ মাছ মেজন আমাৰ এইটোক চাওক হেলে যা হেলে যা হেলে যা হেলে যোৱা 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 এইটোহে মেন আমাৰ মাছ মৰিয়া হা হা মই মাছ মাছ মৰিয়া যেন চাওক হা তুমি আৰু কোন কাটিব লাগিব এটা থাকাচোন মই বাৰে বাৰে ইয়াতে আহি থৈ যাওঁ বাৰে বাৰে পিছে পিছে যায় মাছকেইটা চাই থাকা মাছকেইটা চাই থাকা মাছ চাই থাকা মাছকেইটা ধৰি লওঁ তাৰপিছত দেখা যাব এই মাছকেইটা চাওক মই এয়া মাছবোৰ আধা মই জীয়াই ৰাখিম আৰু আধা এতিয়া খাব লাগিব তো এয়া চাওক মই জীয়াই ৰখাৰ বাবে এটা হান্দি লৈছোঁ লেতেৰা হান্দিটো মাজিওৱা হান্দি হয় তো এয়া মাগুৰ মাছ সৰু সৰু মাগুৰ মাছ পাইছোঁ 4টা এতিয়া মই এনেকৈ বহি আছোঁ আৰু ভাবিছে আপোনালোকে মই মানে একদম মাছ চাছ মাৰি আহি একদম বিন্দাছ কিয় বহি আছোঁ আৰু চাওকচোন ইমান ৰ'দ দিছিলে আৰু হঠাৎ কেনেকৈ বৰষুণ আহিছে ভাবিলোঁ মই হঠাৎ অহা বৰষুণ যাক আপোনালোকক দেখাওঁ তো এয়া চাওক মই অকণমান লাৰি লাৰি দেখাওঁ আপোনালোকক এয়া চাওকচোন তো হঠাৎ অহা বৰষুণ যাক আপোনালোকক অকণমান দেখালোঁ তাৰপিছত হাজবেণ্ডে কৈছে মানে মিষ্টাৰে কৈছে বোলে হেৰি গাড়ীখন তাতে মানে বৰষুণৰ পানী ধুই দিওঁ নেকি মই কৈছোঁ ধুলে ধুব পাৰা আৰু এতিয়া মই আপোনালোকক অকণমান মিষ্টাৰক দেখাই আছোঁ মিষ্টাৰে কেনেকৈ গাড়ী একদম বৰষুণত ধুই আছে তো এয়া চাওক আপোনালোকে এয়া গাড়ী ধুই আছে বৰষুণত বিৰাট বৰষুণ দিছে আৰু বৰষুণত গাড়ীখন ধুইছে এইকাৰণে কি গাড়ীখন ধোৱা যাব সেইকাৰণে যিহেতু বৰষুণ দি আছে অকণমান জুম কৰি দেখাই আছোঁ এয়া চেম্পু লগাই গাড়ী ধুই আছে চেম্পু নে চাফ নাজানো তো মই চেম্পু বুলিয়ে ভাবিছোঁ আৰু মই মোৰ আজি ব্লগটো বেছি দীঘল কৰি নাথাকোঁ আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে চাই আৰু আজিলৈ বাই বাই টাটা আৰু টেক কেয়াৰ